हेलो फ्रेंड्स नमस्कार সকলোকে স্বাগতম জনাইছো আমাৰ অসমীয়া ইউটিউব চেনেল জ্ঞান মালিতালৈ फ्रेंड्स আজি আপোনালোকলৈ লৈ আনিছো কেইটিমান মজা মজা নতুন হাতৰ আশা কৰিছো फ्रेंड्स এই হাতৰ গিটা শুনি আপোনালোকে বহুত ভাল পাব আহক তেনেহলে ভিডিওটো আৰম্ভ কৰো আমাৰ আজি এক নম্বৰ হাতৰটো হৈছে কি বস্তু পতিয়ে পত্নীক দিয়ে কিন্তু পত্নীয়ে পতিক নিদিয়ে কি হ'ব বাৰু ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট কৰিবচোন ভাবি পালেনে फ्रेंड्स ইয়াৰ উত্তৰটো হ'ব সেন্দুৰ আমাৰ আজি 2 নম্বৰ হাতৰটো হৈছে কি দেশৰ মাজৰ আখৰটো কাটি দিয়াৰ লগে লগে এটা খোৱা বস্তুৰ নাম হৈ যায় কি বাৰু যদি জানে কমেন্ট কৰিবচোন পালেনে ভাবি फ्रेंड्स ইয়াৰ উত্তৰটো হ'ব ভাৰত কাৰণ ভাৰতৰ মাজৰ আখৰটো কাটি দিলে ভাত হয় फ्रेंड्स আমাৰ আজি 3 নম্বৰ হাতৰটো হৈছে অলপমান সমালে কেৰুমেৰু লাগে গুটেইডাল সমালে হাবতি ধৰে উত্তৰটো ভাবকচোন আপোনালোকে কি হ'ব পাৰে হয় फ्रेंड्स ইয়াৰ উত্তৰটো হৈছে খাৰু আমাৰ আজি 4 নম্বৰ হাতৰটো হৈছে মই ভাতো নাখাও পানীও নাখাও আৰু নলও দৰমহা তথাপিও আপোনাৰ ঘৰৰ সম্পূৰ্ণ পহৰা দিও কওকচোন মই কোন ইয়াৰ উত্তৰটো যদি জানে फ्रेंड्स কমেন্ট কৰি জনাওকচোন উত্তৰটো ভাবি পালেনে বাৰু হয় फ्रेंड्स ইয়াৰ উত্তৰটো হৈছে তলা চাবি আহকচোন আমাৰ আজি 5 নম্বৰ হাতৰটো জানো হাতৰটো হৈছে মাটি ফুটি ওলাল হাতী কুলাহেন কান মুখেৰে পোৱালি জগাই হে ভগৱান উত্তৰটো ভাবকচোন আৰু কমেন্ট কৰক फ्रेंड्स যদি ভিডিওটো চাই ভাল লাগিল তেনেহলে এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি আমাক আগবাঢ়ি যাবলৈ সহায় কৰিব ইয়াৰ উত্তৰটো হ'ল কলগছ